हेलो गाइस সকলোকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালো। সো আজি আমি ওলাই আহিছো ইয়াত শুৱালকুছি নহয় বংশৰ হয় এখিনি। ইয়াত এটা ৰিজৰ্ট সিল্ক ৰোড ৰিজৰ্ট হয়। ইয়াত আমি ফুৰিব আহিছো। খোৱাটো আমি কিন্তু বনাই লৈ আহিছো। সো কি খাওঁ আপোনালোকক সকলো দেখাম। প্ৰথমতে আমি ৰিজৰ্টৰ যিটো ভিউ হয় সেইটো আমি প্ৰথমতে চেক আউট কৰি লওঁ। সো আহক। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আজি যিটো মেইন দিন হয় ৰিপাব্লিক ডে হিচাপে আমাৰ ইণ্ডিয়ান ফ্লেগ। সো আহক ষ্টাৰ্টিং ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। সো গাইজ এইটোৱে ৰিজৰ্ট হয় সিল্ক ৰোড স্পা ৰিজৰ্ট। এড্ৰেছটো বাৰু ডিছক্ৰিপশ্যনত পাই যাব। মানে এটা আপোনাৰ সুন্দৰ পৰিৱেশ, কাৰণ যিটো আমাৰ ব্ৰহ্মপুত্ৰ নদী হয় ন, ইয়াত এটাচ হয়। আপোনাক সকলোৱে দেখাম, এইখিনি এণ্ট্ৰি পইণ্ট হয়, পাৰ্কিং এৰিয়া। চ' আমি কিন্তু আজি খানাটো বনাই আনিছোঁ। ইয়াত আপোনাৰ খোৱাও ব্যৱস্থা আছে, কিন্তু ইয়াত নাখাওঁ, আমি আজি বনাই আনিছোঁ। মানে আজি যিহেতু বন্ধ বুলি ভাবিছিলোঁ, সেইটো বন্ধ হৈ থাকিব, কিন্তু খোলা আছে আটাইবোৰ। ত' গাইজ ইয়াত চাব পাৰে, ডাঙৰ বেছি নিজৰাটো নহয়, সৰু নিজৰা এটা আছে। আৰু এই নিজৰা কাষত গ'লে আমি ডুবি যাম, সেইকাৰণে আমি নিজৰা পিনে নাযাওঁ। কি আজি ইভেণ্ট হৈ আছে নেকি? কোনোবা ছিংগিং কৰি আছে তো। গাইজ এই ৰিজৰ্টটোত মানে স্পেচিয়াছ ৰিজৰ্ট হয়, আপোনাৰ এনেকুৱা নহয় যে সৰু ৰিজৰ্ট হয়, বহুত ডাঙৰ ৰিজৰ্ট হয়। আৰু এওঁলোকৰ ইয়াত এটা এইটো ৰেষ্টুৰেণ্ট হয়। চ' ৰেষ্টুৰেণ্টৰ যিখিনি মেনু সেইটো আমি কেপচাৰ কৰিম। এক ছেকেণ্ড এণ্ট্ৰিটো দেখাই দি আছোঁ। এইটো হ'লে আপোনালোকৰ এণ্ট্ৰি হয়। চ' এইটো এণ্ট্ৰি পইণ্ট, আৰু সেইটো চাইডে আপোনাৰ এই ব্ৰহ্মপুত্ৰ নদীটো আছে, সেইটো মই দেখাই আছোঁ একেলগে। এটা এক্সিলেণ্ট এটা ভিউ হয়, আৰু ইয়াত আপোনাৰ থাকিব পাৰে। ৰুমবিলাকৰ কষ্ট হৈছে ষ্টাৰ্টিং 3500। তো সেইটো দেখাই আছোঁ অলপমান পিছত। প্ৰথমতে আমি এওঁলোকৰ ৰেষ্টুৰেণ্ট, ৰেষ্টুৰেণ্টত আজি আমি নাখাওঁ, আমি বনাই লৈ আহিছোঁতো। বাট মেনুখন আপোনালোকক দেখাম। সেইটোৱে ইমান এইখিনি আইটেম এভেইলেবল ইয়াত, আৰু এম্বিয়েন্সটো দেখাই দিছোঁ। নেক্সট এইটো স্মকিং কৰ্নাৰ। সুন্দৰ এটা পৰিৱেশ। গাইজ এইটো চাব পাৰে, এইটো আমাৰ ব্ৰহ্মপুত্ৰ নদীটো হয়। এইটো পিকনিক স্পট, কোনোবাই পিকনিক খাই আছে। আৰু আপুনি ভিউটো চাব পাৰে, এক্সিলেণ্ট ভিউ হয়। চ' গাইজ এইকেইটা ৰুম হয়, ইয়াত আপুনি ষ্টে' কৰিব পাৰে। প্ৰাইচটো মই আগতে ক'লোৱে 3500 পাৰ নাইট। ইয়াতকৈ ওপৰতো হয়, কিন্তু ৰুমকেইটা লাক্সাৰী হয়, সুধিছিলোঁ ডিলাক্স। চ' এইখিনিয়ে এম্বিয়েন্স, আৰু ভিতৰৰ যিটো গাৰ্ডেনিং পৰ্চন, চ' এইটো এইখিনি হয়। এতিয়া আমি খানা খোৱা ষ্টাৰ্ট কৰোঁ। চ' আমি ইয়াত নামি দিছোঁ, এয়া বালিচৰ হয়, একেবাৰে পাৰতে খাম, নদীৰ পাৰত খাম খানা আজি। চ' এইটো ৰিজৰ্ট
এণ্ড ইয়াত বাৰু বেলেগ এইখিনি পিকনিক স্পট হয়। মোৰ ভাগৰ লাগি গ'ল। এওঁলোকে ৰেডি কৰি আছে। এইটোত কি ডান্স হ'ব নেকি? ঠিক আছে ঠিক আছে। ইমানলৈ চাৰ্ভ কৰি আছে। দিয়া চিকেন ৰ'ষ্ট দিয়া। বেলেগ কালাৰ হয়। চিকেন কাৰী চাৰ্ভ কৰা মই বাই বনাইছোঁ। বেয়া হ'লে ভাল হোৱা বুলি ক'বা। চাইডত দিয়া। এইটো চিকেন কাৰী এইটো মই বনাইছোঁ। এইখিনি ট্ৰাই কৰিলোঁ আমি। চ' গাইজ যিটো মোৰ প্লেট এইটো চিকেন কাৰী হয় আৰু এইটো চিকেন কাবাব আৰু এইটো চিকেন ৰ'ষ্ট আৰু বাকী বিৰিয়ানীটো অকণমান পিছত টেষ্ট কৰিম। প্ৰথম এইখিনি মানে মুনৰ চিকেন পিচ অলপমান ট্ৰাই কৰোঁ। দৈ দি বনাইছোঁ। বঢ়িয়া। দৈ দিছোঁ অলপ। দৈ নিদিলে ভাল নালাগে দৈ ৰ'ষ্টটো খাই কিনে। কাবাবটো চাইছোন, কাবাবটো টেষ্ট কৰিছা কেনে হৈছে? মাংস বহুত হৈছে ন? কাবাবটো টেষ্ট কৰিছা? ঠিক আছে? কাবাবটো বঢ়িয়া হৈছে। এইটো পিছত খাব লাগিব। গোটেই নাখায়। এক্সেলেণ্ট। কেনে ৰ'ষ্টটো কেনে হৈছে? মন কেনে হৈছে? টেষ্টি, তামাম টেষ্টি। কোৱা ইয়াৰ প্লেটখন ভাল লগা হৈছে। পুৰা বিৰিয়ানী চাৰ্ভ হৈ গ'ল। অলপ তাৰে গ্ৰেভি দিয়াচোন চাকিব। বিৰিয়ানী চিকেন লেগ পিচ। মটন লেগ পিচ নাই নহয় এতিয়া। কাবাব হয় চিকেনটো মানে গুড়া কৰি পেলাই বনায়। মিল্ক মেড দিছ নেকি ইয়াতে? মিল্ক মেড দিয়া নহয়। কিনা টেষ্ট হয় ন? বঢ়িয়া হৈছে। মানে বস্তুটো ঠাণ্ডা খাই বেছি ভাল লাগে। বঢ়িয়া হৈছে। চ' গাইজ আজি আমাৰ আটাইৰে খোৱা হ'ল আৰু খানাবিলাক এক্সিলেণ্ট হৈছিলে আৰু আইটেম বহুত হৈছে। স্পেচিয়েলি চিকেন বহুত হৈ গৈছে। মানে কাবাবৰ পৰা কি কয় ৰ'ষ্ট বনাইছিলে আৰু এটা গ্ৰেভি আছিলে চিকেন কাৰী টাইপৰ মানে মছলা টাইপৰ। চ' আটাইবোৰ ভাল হৈছে আৰু বিৰিয়ানীও আছিলে, চব ভাল হৈছে। চ' আমি এই ট্ৰিপটো আজি খুবেই এনজয় কৰিলোঁ আৰু যিহেতু লগৰ লগত এনজয়মেণ্টটো অকণমান বহুত বেছি হৈ যায়। চ' সেইটো বহুত ভাল লাগিলে আৰু আপুনি আটাইবোৰ ইয়াত আহিব পাৰে। আপোনালোকৰ ধৰক বাৰ্থডে হ'ব পাৰে বা এনে ফেমিলিৰ লগত ফুৰিব অহা প্লেন হ'লেও আপুনি ইয়াত আহিব পাৰে। খুব এটা এনজয়মেণ্ট হ'ব। পাৰফেক্ট প্লেচ, বেয়া নহয় আৰু একদম এক্সেলেণ্ট নকওঁ কিন্তু বহুত ভাল হয়। আপোনাকতো গোটেইখিনি দেখাইছোঁ আৰু এয়া চাব পাৰে গোটেইখিনি ধুনীয়া ভিউ এটা আহিছে। ত' সেইটো কাৰণে মই এক্সেলেণ্ট বুলি কৈছোঁ। ত' আহক আপোনালোকেও ট্ৰাই কৰক। এড্ৰেছটো পাই যাব বাৰু ডিছক্ৰিপশ্যনত। আৰু যিহেতু মানুহৰ মাইণ্ডটো সদায় ব্যস্ততাৰ মাজত থাকে, চ' এটা ৰিফ্ৰেছমেণ্টৰ কাৰণে এনেকুৱা এটা প্লেচ আৰু এনেকুৱা এটা দিন মানে অত্যন্ত দৰকাৰী হয়। চ' এনেকুৱা এটা ৰিফ্ৰেছমেণ্ট ডে লাগে আৰু এনেকুৱা এটা প্লেচ লাগে যিটো মানে মাইণ্ডটো ৰিফ্ৰেছ কৰিব পাৰি, তেতিয়া মানে মনটো ভাল লাগে। চ' আজি এনেকুৱা ৰিফ্ৰেছমেণ্ট আমাৰ আহিছে। চ' আপোনালোকো আহক, ভাল লাগিব আপোনাৰ নিশ্চয়। চ' আহক, আটাইবোৰ আহক, ফেমিলি লৈ আহক, ফ্ৰেণ্ডৰ লগত আহক, সকলোৱে আহিব পাৰে, সকলোৱে আহক। চ' আজিলৈ এইখিনিয়ে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু যদি ভাল পালে লাইক কৰক ভিডিঅ'টো আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক, কমেণ্ট কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।